फ्रेंड्स स्वागतम কৰিছো দীপুৰ চেনেললৈ তো আশা কৰিছো আপোনালোকে থাম্বনেল চাই গম পাইছে কি মই আজি কোনটো টপিকৰ ওপৰত ক'ব বিচাৰিছো তো আজি মই এই ভিডিওটো আপোনালোকক কিয় বাবে দিছো কাৰণ কি এইটো ভিডিও সকলোৰ বাবে হেল্পফুল হ'ব পাৰে যি মানুহে ঘৰত বহি আছে বা নিজৰ কিবা নলেজৰ বা কিবা কিবি এক্সপেৰিমেন্ট কৰি থাকিব মন যায় বা নিজৰ বহুতো মানুহ আছে এনেকুৱা কি আপোনালোকৰ এপ্লিকেশন নিজৰ ডেভেলপ কৰি ল'ব বিচাৰে যেহেতু আপোনালোকে বহুতে সেকেন্ড ল্যাঙ্গুৱেজ প্ৰগ্ৰামিং ল্যাঙ্গুৱেজবোৰ কেনেকৈ চলে বা কেনেকৈ স্টাৰ্ট কৰে হেবোৰ নাজানিব পাৰে তো আজি এই ভিডিওটো আপোনালোকৰ বাবে হয় যোন মানুহে প্ৰগ্ৰামিং ল্যাঙ্গুৱেজ শিকা নাই বা ফাৰ্স্ট টাইম কৰি আছে তো হিয়তে নিজৰ কেনেকৈ এপ্লিকেশন ডেভেলপমেন্ট কৰিব হেও বিনা কোডিং শিকি তো এটো টোটালি আপোনালোকক যোনটো ওয়েবসাইটৰ বিষয়ে কম বা যোনটো এপ্লিকেশনৰ বিষয়ে কম এই এপ্লিকেশনটো বা ওয়েবসাইটটো আপোনালোকক নিজে অটোমেটিক আপোনালোকক হেৰি কৰি দিব এপ্লিকেশনটো ডেভেলপ কৰি দিব আৰু তাৰ বাবে আপোনালোকৰ কোনো হাই ৰেঞ্জৰ পিচিও দৰকাৰ নাই প্লাস আপোনালোকৰ কোনো বেছি দামী মোবাইলো নালাগে তো আপোনালোকে এটো নিজৰ মোবাইলতে বনাব পাৰিব আৰু যিকোনো মোবাইলত বনাব পাৰিব আৰু তাতকৈ বেছি ভাল হ'ল কি আপোনালোকৰ সেই এপ্লিকেশনবোৰ নিজে পাবলিশো কৰিব পাৰিব আৰু হেতু মেইন কথা কৈ দিও কি এটো পুৰা সিকিউৰিটি ফ্ৰী হেৰি হয় তো প্ৰপাৰ সিকিউৰিটি এপ্লিকেশন হ'ব যত আপোনালোকে নিজৰ যদি প্লেষ্টৰত আপোনালোকে নিজৰ হোস্টেজ কিনে তাতো এপ্লাই কৰিব পাৰে বা এপটোত যদি থাকে তাতো এপ্লাই কৰিব পাৰিব তো মই তাত আপোনালোক টোটালি ফ্ৰী কেনেকৈ হেৰি কৰিব তো আজি দেখুৱাম ভিডিওটো তো আশা কৰিছো আপোনালোকে সকলোৱে ভিডিওটো চাই ভাল পাব এন্ড প্লিজ লাইক শেয়াৰ কৰিবলৈ নাপাহৰিব আৰু তাৰ আগত ক'ব বিচাৰিছো কি আপোনালোকৰ আগৰ ভিডিওতে কৈছিলো কি আপোনালোকে ফ্ৰিল্যান্সাৰত আপোনালোকৰ নিজৰ ৱেব ফ্ৰিল্যান্সাৰত আপোনালোকে নিজে এপ্লিকেশন ডেভেলপমেন্ট কৰি সেলো কৰিব পাৰিব তো এনেকুৱা কৰিও আপোনালোকে পইচা আৰ্ন কৰিব পাৰিব তো যদি ভিডিওটো অলপ যদি নলেজেবল লাগে তো প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এন্ড প্লিজ ভিডিওটো লাইক কৰি শেয়াৰ কৰি দিব তো ভিডিওটো স্টাৰ্ট কৰো तो साइन अप तो मैं नेदेखुवालो कारण कि সকলে সাইন আপ কৰিব পাৰিব এটো বহুত সহজ প্ৰসেস হয় তো সাইন আপ কৰাৰ পাছত আপোনালোকৰ এনেকুৱা টেমপ্লেটবোৰ দেখাব আপোনালোকে কোনটো ধৰণৰ এপ্লিকেশন ডেভেলপমেন্ট কৰিব বিচাৰে তো মই আজি আপোনালোকক এটা ইজি এটা এপ্লিকেশন হেৰু বনাই দেখুৱাম সিম্পল একদম সিম্পল হয় এপ্লিকেশনটো তো চাই থাকক ভিডিওটো তো মই ভাবিছো এতিয়া বুকৰ এটা এপ্লিকেশন বনাম তো মই আজি মই ইয়াত কমপ্লিট প্ৰসেস দেখুৱাম কি আপোনালোকে কেনেকৈ বনাব আৰু আপোনালোকে আৰু ফ্ৰীতে কেনেকৈ আৰ্টিকলছবোৰ আনিব আৰু কন্টেন্টবোৰ যিবোৰ আছে আপোনালোকে ফ্ৰীতে কেনেকৈ আনিব মই হেবোৰ কমপ্লিট দেখুৱাম তো ফাৰ্ষ্টত আপোনালোকে ইয়াত বুকৰ টাইটেলবোৰ দিব পাৰে আপোনালোকৰ যদি এপ্লিকেশনৰ ভিতৰত থাকিব বুকবোৰৰ নাম কি হ'ব তো মই ইয়াত যিকোনো এটা নাম দি দিলো তো মই আসাম বুলি দি দিলো তো সিম্পলি তো আপোনালোকে মংগলে এটো শিটটো কাটিও দিব পাৰে এটা শিটৰ বুকো বনাব পাৰে তো এতিয়া মই দেখাইছো আপোনালোকে কেনেকৈ আনিব তো সাৰ্চ কৰিব পিডিএফ বুক ডাউনলোডাৰ তো ফ্ৰী পিডিএফ সাৰ্চ কৰাৰ লগে আপোনালোকৰ যোনটো ফাৰ্স্ট ওয়েবসাইট থাকিব pdfdrive.com তো হেতুত গলে হয় তো হেতুত যোৱাৰ পাছত আপোনালোকৰ তাৰ প্ৰসেসখিনি দেখুৱাইছো তাত মই এতিয়া যিকোনো আসামৰ বিষয়ে এটা হেৰি লওঁ টপিক এটা লওঁ তো আপোনালোকৰ ইয়াত কমপ্লিটলি ফ্ৰী হয় तो पीडीएफ तो हमार डाउनलोड हो गल और डाउनलोड होৱাৰ পাছত আপোনালোকৰ তাৰ প্ৰসেসখিনি মই দেখুৱাম তো আপোনালোকে ডাউনলোড কৰাৰ পাছত কমপ্লিট হোৱাৰ পাছত চাব তো ডাউনলোড কৰাৰ পাছত আপোনালোকে এগেইন হে টেবটো আহি যাব যোনটো এপ্লিকেশনৰ ওয়েবসাইটৰ হেৰিটো তো আমি তাৰ পিছত হেৰি চুজ ফাইল
তাৰপিছত তাৰ পৰা আমি এটেচ ফাইলৰ পৰা গৈ আপোনালোকৰ হেৰিত যাব লাগিব, যোনটো আমাৰ ডাউনলোড অপশ্যন আছিল সেইটোত যাব লাগিব। তো ডাউনলোডৰ অপশ্যনত গৈ PDFটো চিলেক্ট কৰিব লাগিব। এইটোৱে আছিল এম্পিয়াৰ্ছ অফ হেৰি। তো মই আৰু এখন দিম। তো এনেকুৱা চেম হৈ আপোনালোকে এইটোও কৰি ল'ব ছেকেণ্ডটো। তো টেম্পলেটটো চইচ কৰাৰ পাছত আপোনালোকৰ নিজৰ এপ্লিকেশ্যনৰ নামটো দিব পাৰিব। তো এপ্লিকেশ্যন নাম দিয়াৰ পাছত আপোনালোকৰ আইকনৰ বাবে আহিব, যোনটো আপোনালোকৰ আইকন যে থাকে সেইটোৰ বাবে। তো আপোনালোকে নিজৰ কাষ্টম আইকন দিব পাৰিব। তো আপোনালোকৰ নিজৰ ফটোখিনিও দিব পাৰিব আৰু বিভিন্ন ধৰণৰ বস্তু আছে, তো এইবোৰ দিব পাৰিব। তো ইয়াত ক্ৰপ কৰি ল'ব লাগে। তো মোৰ চাগে ফটোটো বহুত ডাঙৰ হৈ গ'ল সেইটো বাবে। তো এইটো স্কুৱেৰ চাইজৰ ফটো লাগে, সেইটো বাবে সেইটো মই ইমানকণে চইচ কৰি ল'লোঁ। তাৰপিছত জাষ্ট ক্ৰিয়েট এপ্লিকেশ্যন বুলি দি দিলে হ'ল ক্ৰিয়েটত। তো এপ্লিকেশ্যনটো ক্ৰিয়েট হৈ যাব। তো আমাৰ এপ্লিকেশ্যনটো ক্ৰিয়েট হ'ল। এতিয়া আমি ডাউনলোড কৰিম কেনেকুৱা, তো এইটো মেইন কথা হ'ল। তো তাৰ আগত মই কেইটামান বস্তু দেখাই ল'ব বিচাৰিছোঁ কি আপোনালোকে ইয়াক পাব্লিছ কেনেকৈ কৰিব। তো পাব্লিছ কৰিবলৈ আপোনালোকৰ যোনটো পাব্লিছ অপশ্যন আছে তাত ক্লিক কৰিব লাগিব। এণ্ড আপোনালোকে ডাউনলোড কৰিবলৈ হ'লে আপোনালোকে একদম ওপৰত আনি ল'ব লাগিব। ওপৰৰ যোনটো ডাউনলোডৰ অপশ্যনটো আছে যে যোনটো ট্ৰিটো বনোৱা আছে, তো তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ জিমেইল বা হেৰিৰ লগত চেণ্ড এপ দিব লাগিব। তো আমি তাত ক্লিক নকৰোঁ, জাষ্ট স্কেনাৰৰ তলত যোনটো আছে লিংকটো তাত ক্লিক কৰিম আমাৰ এপ্লিকেশ্যনটো ইনষ্টল কৰিবলৈ। তো ইয়াত আপোনালোকৰ হেৰি দি আছে QR কোডটো, তো আমি ডাউনলোডত ক্লিক কৰিম এইটোৰ বাবে। তো ডাউনলোডত ক্লিক কৰাৰ পাছত আমাৰ অলপ টাইম লাগিব। তো তাৰপিছত ডাউনলোডত আকৌ ক্লিক কৰিম। তো ডাউনলোড আকৌ ক্লিক কৰাৰ পাছত আৰু এখন পেজত আমি ৰিডাইৰেক্ট হ'ম। এইটো আপোনালোকৰ 1 মিনিট বা 2 মিনিট লাগে এইটো হোৱাৰ পাছত, এই প্ৰচেছটো হোৱাৰ পাছত। তাৰপিছত আপোনালোকে আকৌ চেম ৰিডাইৰেক্ট কৰিব লাগিব বেক চাইডে গৈ। তো চাই থাকক। তাৰপাছত আপোনালোকৰ এইটো অপশ্যন আহিব, তাৰপিছত তাত ক্লিক কৰি দিলে হ'ল। তাৰপিছত নেক্সট দিলে হ'ল। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এপিকে ৰেডি হৈ গ'ল। তো তাৰপিছত আপোনালোকে ডাউনলোড কৰি ল'ব। তো ডাউনলোড কৰাৰ পাছত মই ইনষ্টলেশ্যন প্ৰচেছটোতো দেখুৱাব নালাগে যিহেতু বহুত ইজি হয়। তো আনন'ন চ'ৰ্চটো অন কৰি ল'ব, কাৰণ কি এইটো আপোনালোকৰ গুগলৰ যোনটো আনন'ন চ'ৰ্চ আছে তাৰ পৰা হয়। তো তাৰ আগত আপোনালোকে অন কৰি ল'ব। তো আপোনালোকৰ এপ্লিকেশ্যনটো দেখিবলৈ এনেকুৱা লাগিব। তো আপোনালোকে নিজৰ মতে বুকটো পঢ়ি ল'ব পাৰে। তো আপোনালোকে এনেকুৱা আৰু বিভিন্ন ধৰণৰ এপ্লিকেশ্যন বনাব পাৰিব তাৰ পৰা। তো মই এইটো ছেকেণ্ড চেপ্টাৰ এটা দি দিছোঁ, মেজৰ অফ চেণ্ট্ৰেল প্লেনেটেঞ্চি। তো এইটো হ'ব। তো এনেকুৱা নেভিগেশ্যন কিবোৰো পাব, হোম, অল। তো আপোনালোকে মন গ'লে সেইবোৰ কাষ্টমাইজ কৰিব পাৰিব, কিন্তু তাৰ বাবে আপোনালোকৰ HTML কোডিং জানিব লাগিব। HTML প্লাছ আপোনালোকৰ যোনবোৰ পাইথন আছে সেইকেইটাও জানিব লাগিব, C++ এইখিনিও জানিব লাগিব। তো এইটো বহুত ইজি প্ৰচেছ হয় বনোৱা। তো আশা কৰিছোঁ আপোনালোকে সকলোৱে চাই ভাল পাইছে বুলি ভিডিঅ'টো। তো আৰু এপ্লিকেশ্যনৰ আইকনটো এইটো হ'ল আমাৰ নিজৰ ক্ৰিয়েট কৰা। আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বুলি। তো প্লিজ ভিডিঅ'টো যদি অলপো যদি নলেজেবল লাগে প্লিজ লাইক কৰি দিব, এণ্ড প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব যদি নতুন হয়। তো আৰু ভিডিঅ'টো যিমান পাৰে ইমান শ্বেয়াৰ কৰি থাকিব, যিহেতু এপ্লিকেশ্যন নলেজ হয় তো সেইটো লাগিব পাৰে চবৰ বিভিন্ন ধৰণৰ। তো যদি ভিডিঅ'টো অলপ যদি হেল্পফুল লাগে তো প্লিজ শ্বেয়াৰ কৰি দিব। থেংকছ ফৰ ৱাচিং।